নমস্কাৰ জনাইছো আমাৰ বহুত দিন এটা সপোন আছিল সপোনে প্ল্যানিং কৰি আছিল বিদ্যুৎ আছে ক্যামেৰাত বিদ্যুৎ আছে বন্ধু বিদ্যুৎ আৰু মই আমি এটা আমাৰ এটা ইউটিউব ষ্টুডিও আমি প্ল্যানিং কৰি আছিল ষ্টুডিওটো আমি প্ৰায় বনাই প্ৰায় হৈছে কি বিদ্যুৎৰ ঘৰতে বিদ্যুৎৰ আগৰ ষ্টুডিও আছে তেওঁৰ গোটেই ইকুইপমেন্ট আছে ক্যামেৰা মানে যথেষ্টখিনি সামগ্ৰী আছে তাৰ ভিতৰত আমাৰ এটা ডাঙৰ দিঘলীয়া এটা প্ল্যান আছিল প্ল্যানটো মানে আমাৰ আছিল এটা GoPro খুব প্ৰয়োজন অনুভৱ কৰিছিল আৰু সেই অনুভৱটো প্ৰয়োজন কৰি পেলাই আজি আমি 5 দিন মান আগতে বিদ্যুৎতে মই GoPro-টো অৰ্ডাৰ কৰিছিল অনলাইন যোগে অৰ্ডাৰ কৰিছিল আৰু আজি আহি পেলাই আমাৰ এই ক্যামেৰাটো আহি পেলাই পাইছে Amazonত অৰ্ডাৰ কৰিছিল ক্যামেৰাটো আহি পেলাই পাইছেহি আমি দুইজন খুব উচ্চুক হৈ আছো যে ক্যামেৰাটো খুলিব লাগিব খলুতে আমি এটা ভিডিও কৰিম আৰু আমাৰ যি নতুন পৰিকল্পনা আমাৰ ভ্ৰমণ ব্লগ বা যিখিনি পৰিকল্পনা আছে তাৰ লগত সংগতি ৰাখি পেলাই আমি এই ভিডিওটো আৰম্ভণিতে আপোনালোকলৈ দেখাবলৈ চেষ্টা কৰিছো আসলে ক্যামেৰাটোত আছে কি কি কৰা হৈছে আমি তো একো নাজানো হেতু কাৰণে ক্যামেৰাটো খুলিম এইখন কটাই চুৰাই লৈ লৈছো দেই খুলি দিও বিদ্যুৎ খোলো না ক্যামেৰা এটো ক্যামেৰাটো খুলি আছো এটো খুলিছো এটো GoPro-10 এখন বিলখন এটো GoPro-10 এটা আছে ইয়াতকে GoPro-10 11 12 ওলালে 13 ওলালে নেকি কিন্তু ওলালে আমি মানে GoPro-10 টো আমি পছন্দ কৰিছো ভাবিছিলো মানে সদ্যহতে আমি এটো কৈ লৈ লওঁছো এই ক্যামেৰাটো খুলিবলৈ লৈছো এইটো ক্যামেৰাটো এই GoPro-10 ইয়াৰ লগত এডাল USB ডাল দিছে বেটাৰী এটা আহিছে আৰু এডাল কানেক্টৰডাল কিন্তু ইয়াৰ কাৰণে আগতীয়াকৈ আমি এটা চলতে এডাল ষ্টিক আমাৰ আছেই এডাল ব্যৱহাৰ হোৱা নাই ষ্টিক এডাল প্ৰায় 4 মিটাৰ 5 মিটাৰ মানৰ এডাল ষ্টিক ইয়াৰ লগত আমি অৰ্ডাৰ দিছিলো এটা 28 GB নি কিমানৰ এটা মেমৰি কাৰ্ড ৰব এটো লগতে খুলি দিছো এটো এটো এটা মেমৰি কাৰ্ড 128 GB এটা আমি ক্যামেৰাটো কেনেকুৱা ৰিজাল্ট কি আছে আমি অকমান বাহিৰত গৈ অলপ ৰেকৰ্ডিং কৰি পেলাই চাম আপোনালোকক দেখুৱাম আৰু কেনেকুৱা পালে আপোনালোকে জনাবচোন এটো ৰেকৰ্ডিংটো আমি টেষ্ট কৰিছো বিদ্যুৎৰ ঘৰত ভালে হ'ব চাগে এই ফুলবিলাক দেখুৱাই দিছো এটোটো বিদ্যুৎৰ ঘৰ ইয়াতে আসলতে আমাৰ ষ্টুডিওটো যিটো ষ্টুডিও কৰা হৈছে ষ্টুডিওটো বিদ্যুৎৰ ঘৰতে তেওঁৰ ষ্টুডিও আমি হেতু ইয়াৰ কাৰণে মানে চিন্তা কৰি পৰিকল্পনা কৰি কৰা হৈছে নতুনকৈ বনাইছে ষ্টুডিওটো এই সন্মুখত বিদ্যুৎ আছে বন্ধ বিদ্যুৎ আমাৰ দুইজনৰ পৰিকল্পনাৰে নতুন মানে এয়া আমি সাজু হৈছো আগন্তুক দিনত কৰি যাব কাৰণে বৰ্তমান মই আছো আপোনাৰ যোৰহাটৰ জেল ৰোড মেডিকেল কলেজৰ অপোজিট সাইডে এইফালে এখন এনে আপোনালোকক অকনমানকে দেখাই দিছো যোৰহাট মেডিকেল কলেজ এতে বৰ পিছে দুখ লগা হেৰি আছে যোৰহাট কেঞ্চাৰ সেন্টাৰ ইয়াৰ পৰা খুব ধুনীয়াকৈ স্পষ্টভাৱে জিলিকি আছে একদম টাউনৰ মাছমুজিয়াতে ইয়াৰ পিছত আমাৰ ষ্টুডিওটো আপোনালোকক অকনমান দেখাই দিও কি হল কাটি গল যে হৈ আছে নেকি ৰেকৰ্ডিং হৈ আছে ন তাৰপিছত আমাৰ ভিতৰলৈ স্ক্ৰীন মই জনা নাই বাৰু দেই লাইটটো খেগলত কাটি গৈছিল বুলি ভাবিছিলোঁ এটা আমি গৈ আছো ভিতৰলৈ আমাৰ ষ্টুডিওলৈ গৈ আছো ষ্টুডিওটোৰ নামটো নামাকৰণটো কৰিছে আজি নকওঁ ষ্টুডিওৰ নামাকৰণটো আজি নকওঁ আমি সোনকালে ইয়াত এখন ফলক লগাম ষ্টুডিওৰ ফলক এখন আমি ইয়াত সোনকালে লগাই পেলাই তাৰ পিছত নামাকৰণটো যিদিনাখন হ'ব সেইদিনাখন আমি আপোনালোকক দেখুৱাম এটা ভিডিও কৰি পেলাই আহক আমি যাওঁচোন ষ্টুডিও কাম যথেষ্টখিনি মানে কৰিবলৈ বাকি আছে
কেমেৰাৰ পৰা আদি কৰি যথেষ্টখিনি বস্তু আছে ভাল ভাল ডাঙৰ ডাঙৰ কেমেৰা আছে এইটো আমি এতিয়া বৰ্তমান আমি যিটো টেষ্ট কৰি আছোঁ এইটোত আমি 5D কেমেৰা এটাত কৰি আছোঁ ইয়াৰ পিছৰখিনি আমি ইয়াত আজিনো কি কৰিলোঁ কি পালোঁ ৰিজাল্টটো কেনেকুৱা হৈছে বা আমাৰ পৰিকল্পনাৰ বিষয়ে আমি থুলমূল আভাস এটা আপোনাক দিছোঁ আৰু অকণমান আপোনাৰ এইখিনিকে কৰি পেলাই অকণমান আপোনালোকৰ ভিডিঅ'টো আগবঢ়াই দিম যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টো তেতিয়া আপোনালোকে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি মানে আমাক উৎসাহিত বেছিকৈ কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ আগন্তুক দিনত আমি যিখিনি ভিডিঅ' আপলোড কৰিম মানে সকলোৱে যাতে চাব পাৰে ধন্যবাদ